Hello everyone, welcome to Star Academy. Guys, আপোনালোকৰ কাৰণে আজি কিছুমান most important MCQ লৈ আহিছো। গতিকে আজিৰ ভিডিওটো সম্পূৰ্ণ চাব। আজিৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটো হৈছে বংগ বিভাজন হৈছিল। বংগ বিভাজন হৈছিল কি? ক 1900 চনত, খ 1905 চনত, গ 1912 চনত, গ 1921 চনত। ইয়াৰ উত্তৰ কি হ'ব? খ 1905 চনত বংগ বিভাজন হৈছিল। পিছত 2 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল? ক 1885 চনত, খ 1887 চনত, গ 1880 চনত, গ 1857 চনত। ইয়াৰ উত্তৰ কি হ'ব? অপশ্যন ক 1885 চনত। 3 নম্বৰ প্ৰশ্নটো হ'ল আইন অমান্য আন্দোলন হৈছিল। আইন অমান্য আন্দোলন হৈছিল 1921 চনত, 1930 চনত, 1942 চনত, 1935 চনত। ইয়াৰ উত্তৰ কি হ'ব? অপশ্যন খ 1930 চনত আইন অমান্য আন্দোলন হৈছিল। পিছত 4 নম্বৰ প্ৰশ্নটো হ'ল সদৌ অসম ৰায়ত সভা গঠিত হৈছিল। সদৌ অসম ৰায়ত সভা গঠিত হৈছিল ক 1933 চনত, খ 1930 চনত, গ 1931 চনত, গ 1934 চনত। ইয়াৰ উত্তৰটো কি হ'ব? অপশ্যন ক 1933 চনত সদৌ অসম ৰায়ত সভা গঠিত হৈছিল। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব।